টেঙাও বনাইছে পোৱা আজিও উঠিয়ে দেখাবলৈ এইকে বিচাৰি আছে ঘৰ ঘৰকে কি বিচাৰি আছে হা এইগিলা আমাৰ এই থকা এইটোৰ ভিতৰত থকা সম্পত্তি তাই হাতুৰি বিচাৰি আছে এই হাতুৰি বিচাৰি আছে হাতুৰি পালিহে পোৱা তাৰমানে আৰু সেইকাৰণে আমাৰ চাৰ্জাৰ হৈ আছে ভিতৰত ওলাইছো চাৰ্জাৰ কেইডাল তোৰ ফোন ওলাইছো চাৰ্জ নলয় চাৰ্জ মাৰিবি তাই মোৰ খুজি আছে হাতুৰি বিচাৰিছে অকণি হৈছে এতিয়া মোৰ তাত নহ'লে ৰক্ষা ভাই আৰু তাই সেয়া বহীটো লৈ পেলাই বহীটো আজিও ফিল আপ কৰা হোৱা নাই নে অংক কৰি আছে তাই হা কালি আহি পোৱাৰ পিছত মোক দি দিছে অংক মই কৰি দিম কালি মানে আজি আৰু সেইবিলাক মোবাইলৰ বাহাকে বাহা এইবিলাক বাতি চাতি তই বিচাৰি থাক মই মুখ চুখ ধুওঁ হা বিয়াত উঠা বাতি এই এনেকৈ থৈ দিয়া আছে আৰু এইখন কোনে লৈছিল গৌ বিয়াত কোনে লৈছিল গৌ এইখন তাই লৈছিল তাই ভাল থকাখন লৈছিল আৰু এইখন মই লৈছিলো এইখন মস্ত কাৰণে দেখিলি তাই হা মই কৈছিলো দিনডাল তই মস্ত লাগিব লাগিব বুলি ভালকে বিচাৰিব লাগিব হাতুৰিটো নে এতেহে আছে হাতুৰি এতিয়া নথওঁৱেই হ'লো নে এতেহে আছে হাতুৰি আৰু কালি আমাৰ ইয়াতে কাঠৰি অলপ কাম কৰিছিলে সেইকাৰণে এইখন এই দুটা দি বনাইছিলে এখন চাং কিন্তু দেউতাই এতিয়া ভাঙি খুলি দিলা নালগে কাৰণে কেইদিনমান আৰু এইখিনি ফ্ৰেম আমাৰ হৈ গ'ল দৰ্জা তাৰপিছত এই দুখন ফ্ৰেম আৰু তিনিখন ফ্ৰেম আছে আৰু বনাব লাগিব এই পানী খাই আছে মায়ে পুৱাই পুৱাই আৰু কি তাই বকি আছে এই ফৰ্ম খানৰ অংক চংক খিনি মিলাই দিবিছো মই তাক কালি কৈছিলো ফোন কৰোঁতে কৈছো ৰাতি মই আহি পাওঁতে দিবি এতিয়া আজি বোলে আধাৰ কাৰ্ড লগা হৈছে ৰঙিল পাছবুক ৰঙিল লগা হৈছে তাৰপিছত আকৌ ইদাই লগা হৈছে সিদাই লগা হৈছে কেনেকে কি কৰিব কৈছো বাৰু তইও ঘৰত নাথাকিলে গিলা অকমান চাই চিতি দিবি কালি মই তাক কৈছিলো আহিব পিছত নকলে মামাহঁত আহোঁতে দেৰি হৈ গ'ল ফৰ্ম খান ফিচাৰীৰহে দিবি নে ছাগলীৰহে দিবি নে গৰুৰহে দিবি আমাৰ এতিয়া ছাগলীৰ দিলিয়ে হ'ল ছাগলীৰ আৰু ছাগলীৰে ফিচাৰীৰে দিলি হ'ল আমাৰ ফিচাৰী সেইটো 5-7 দি পেলাই ভালকে বনাই দিবি এতিয়া আৰু ছাগলী আৰু কেইটামান আনবা লাগব আৰু আজি আমাৰ বহুত দিনৰ মূৰত বনাইছি খিচিৰিখিনি খাই লওঁ মই আৰু কাটা বি উঠা নাই অলপ অলপকে বা কি মস্ত বিচাৰিডাল চালা একে আটা বাৰী উঠিছি বিচাৰাল দেখা পাই মই ঘুমি থকা মানে উঠাই আনিছে হয় আৰু চব মস্ত বিচাৰ মই আগতে দেখিলে তাৰমানে গুটি গুটি হৈছিল আজিকালি নোলোৱা হৈছে আজিকালি দেখিলে ভাল লগা হৈছে কাৰণ পিছত বেছি হেৰি লগত থাকোতো আৰু মইনে আজি হঠাৎ ভাত বাঢ়ি দিলে অন্দিনা এই সোধে ভাত বাঢ়ো নাই বুলি আজি নহৰাই নপচাই খাচকৈ ভাত বাঢ়ি দিলা আৰু পানী চানী গৰম কৰিলা আৰু যে ভাতটো খাওঁহে কথা এই লাহে লাহে সেনেকৈ কি লাৰি আছে কচোন আৰু গৰম কচাখন এই লাৰি আছে আৰু ইফালে এইটো কি তুলি আছে এইটো মাছ বনাই আছে আৰু ইফালে ভাজা মাছ আছে আৰু ভাজা মাছো দিব আৰু এয়া দালি দিয়া মাছো দিব আৰু এতিয়া খাওঁ সোনকালে ভাতটো ভোক লাগি আছে আৰু মই এতিয়া বঢ়িয়াকৈ আলুখিনি সানিব লাগিব আৰু ঐ আই এয়া হেৰিও বনাইছে বিলাহী টেঙাও বনাইছে পোৱা আৰু এয়া ভাজা মাছ এক পিচ দুই পিচ কি পাই দিছে আৰু তাইৰ এখন পাত সেইকাৰণে তাই লোৱা নাই কিন্তু আমাক দিছে তাই মাছ এই তোৰা মাছ তাই নাখায় এই বহুত কিবা কিবি নাখায় তোৰা মাছ নাখায় হাঁহৰ মাংস নাখায় হাঁহৰ কণী নাখায় আৰু পাৰ মাজে মাজে খায় মাজে মাজে নাখায় কিন্তু পাৰটো খায় বাৰু সেনেকৈ কিছুমান বস্তু নাখায়েই এতিয়া ভাতটো খাই লওঁ সোনকালে বহুত দিনৰ মূৰত ৰিং লাইটডাল ওলালোঁ আৰু দুটামান ৰিলছ বনালোঁ আৰু এতিয়া সোমোৱা বহুত বেছি দেৰি হ'ল এতিয়ালৈ যদি আপোনালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি ফেচবুক পেজত চাই আছে তেনে পেজটো ফ'ল' কৰক কালি এটা ধুনীয়া ব্লগত লগ পাম আজিলৈ বাই বাই গুড নাইট লাইট বন্ধ কৰি দিওঁ